আঁচনিটো দিলে এবাৰ বাবু আঁচনি এটা দিয়ক। হে বন্ধুসকল, আজিৰ ভিডিঅ'টো বৰ গুৰুত্বপূৰ্ণ, কিয়নো আজিৰ এই ভিডিঅ'টো মই ক'বলৈ ওলাইছোঁ যে বাবু আঁচনিৰ বিষয়ে। আগতে যিটো আছিল ছোৱালীসকলৰ বাবে যিটো আঁচনি আছিল, এতিয়া ল'ৰাসকলৰ বাবে আঁচনি লৈ আহিছে মমাই। মমাই মানে হিমন্ত বিশ্ব শৰ্মাই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বাবু আঁচনি কোন তাৰিখৰ পৰা দিব, কেতিয়া দিব, এই ভিডিঅ'টো আপোনালোকে চালে গম পাব। বলক আমি তেনেহ'লে ভিডিঅ'টো চাওঁ। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে এবাৰ বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে। 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে এবাৰ বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক।